তোমাৰ ইউটিউব চেনেল তো গাইজ স্বাগতম কৰিছোঁ তোমাৰ অন্য ভিডিঅ'লৈ। তো গাইজ সকলোলৈকে নৱবৰ্ষকে শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। তো নতুন বছৰটোত যেন ক'ভিড ছভিড আৰু নাহে, সকলোবোৰ টাটা বাই বাই হৈ গুচি যায় আৰু সকলোৱে যেন ভালে কুশলে থাকে। আৰু আমাৰ তাত বহুত ধৰণৰ বহুত কুৰমা আহিছে। ঐ আহ বল বল আমি বজাৰ যাম নহয় নে এতিয়া? আমি এতিয়া বজাৰ ফুৰিব যাম নহয় নে? আৰু ইফালে আছে আইতা আৰু এতিয়া মই অলপমান বজাৰলৈকে যাম আৰু এইফালে আমাৰ মামীদেউ আছে। হাই আৰু এইফালে মা মানে মামীদেউক অলপমান দেখুৱাই দিওঁ। ইয়াৰ মানে তামাম ফূৰ্তি। আৰু এতিয়া আমি মাংস কাটিব লাগে, তাৰপিছত মাছ চাছ আনিব লাগে, খাব লাগে আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। বজাৰখন চাই আহক। আপোনালোকক এটা মই কথা ক'বলৈকে পাহৰিছিলোঁ। আজি মানে আমাৰ ইউটিউব চেনেলটোত 300টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল, মানে 300জন মানুহে আমাৰ ইউটিউব চেনেলত এড হৈ গ'ল। বহুত ভাল খবৰ। তো এনেদৰে মৰম দি থাকক, ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰি থাকিব। চাইকেল লৈ লৈ আহি আছোঁ, মানে আমাৰ নামখলাৰ ওচৰতে এখন নামখলা বজাৰ আছে, এয়া চাব পাৰে আপোনালোকে। আৰু এয়া মোৰ লগত আছে এজন। এতিয়া মই আমাৰ দোকানলৈকে আহি গ'লোঁ। এইফালে দেউতা আছে। অ' দেউতা কি ক'বা সকলো অসমবাসী ৰাইজলৈকে? সকলো অসমবাসী ৰাইজৰ ৰোগমুক্ত হওক, ক'ভিডমুক্ত হওক, সুন্দৰকৈ হওক, সকলোৰে শুভকামনা কৰিলোঁ নতুন বছৰত। আৰু এইফালে আছে আমাৰ প্ৰদীপ বৰ্তা। নতুন বছৰত চবৰে শুভকামনা কৰা হৈছে, লগতে তোমাৰো ধন্যবাদ। আৰু এতিয়া মই মাছ ল'বৰ কাৰণে আহি গ'ল, একদম তামাম ফ্ৰেছ ফ্ৰেছ মাছ একদম। ভিনি বন্ধু দেখোন, বঢ়িয়া মাছ লাগে লাগে লাগে, মাছ লাগে মাছ লাগে। 20 টকা 10 টকা 10 টকা 10 টকা। এইফালে আমাৰ ভিনি বহি আছে। ভিনি দে দে বেছি থাক দে আৰু এতিয়া আপোনালোকে চাব পাৰে মই আহি গ'লোঁ গাহৰি বজাৰত, গাহৰি। আৰু এইফালে গোটাই চকল কৰি কাটি থৈ দিছে, একদম গাহৰি প্ৰিয়বিলাকৰ মানে একদম মজায়ে। দে বাহ কি মাংস কাটছি। দে মাংস একদম মাংস এইবিলাক কি মস্তিকৈ কাটি থৈছে। মাংস লাগে লাগে লাগে, মাংস মাংসয়ে। আৰু এইফালে আছে এইটো দেখোন গাহৰি মাথৈ, আৰু এইটো যোনে খাই কমেণ্টত জনাই দি থাকি। আৰু এইফালে এইখন চাব পাৰে আপোনালোকে, এক গাড়ী ব্ৰইলাৰ আনিছে, এই চাব পাৰে। আৰু এইফালে আমি অকণমান মাংস চাওঁ, বলক এয়া ব্ৰইলাৰ কাটি আছে চাওক। হাই আৰু এয়া ব্ৰইলাৰবিলাক চাব পাৰে। এইকেইটা ছাগলী কাটিব। আৰু এইফালে ছাগলী মাংস, সকলোতকৈ লাক্সাৰিয়াছ মাংস। ব্ৰইলাৰ একফালে ছাগলী। লাগে 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 মাংস। আৰু এতিয়া মই চব্জি বজাৰখন দেখুৱাম বুলি অকণমান আহি গ'লোঁ চব্জিৰ বজাৰত। চাব পাৰে বন্ধাকবি, শাক চাক চব আছে, একদম তামাম চব্জি একদম। আৰু এইটো লাইন হৈছে সকলো চব্জি, আপোনালোকে চাই থাকক এইবিলাক। আজি কিন্তু মানুহ হৈছে দেই, আজি শনিবাৰ হ'লেও মানুহ বহুত হৈছে। আৰু এইখন হৈছে গেলামালৰ বজাৰ, এইখিনিয়ে এয়া গেলামাল। আৰু এইখন হৈছে জিলাপিৰ দোকান, কাটা নিমকি ভুজিয়াৰ দোকান। এইখন হৈছে আমাৰ বজাৰ। আৰু এইখন হৈছে হাঁহ পাৰ মুৰ্গী চুৰ্গীৰ বজাৰ। এইগিলা হাঁহ আছে আৰু মুৰ্গী আছে, সকলোবোৰ এইখিনিত গোটা বস্তু আছে। এইগিলা হাঁহ আপোনালোকে চাব পাৰে, ডাঙৰ ডাঙৰ হাঁহ, 500 550 দাম। এইটো ককা দে। আৰু এইবিলাক আপোনালোকে চাব পাৰে, হাঁহ এইবিলাক মুৰ্গী। আৰু এতিয়া মই চেণ্ডেল ল'বৰ কাৰণে আহি গ'লোঁ, এয়া দোকানত। হাই মোৰ নতুন দোকান ষ্টাৰ্ট কৰিছোঁ, মানে যাতে বছৰটো চবৰে ভালে যায়, আৰু যাতে কৰোণা চৰোণা কাৰো একো নহয়, যাতে আগৰ নিচিনা নহয়। আৰু এইবাৰ বছৰটো চবৰে যাতে সুখ শান্তি আহক, নতুন বছৰ হওক ভাল। আৰু আপোনালোকে যদি চেণ্ডেল ল'ব খোজে ইয়াতে আহিব পাৰে, বিভিন্ন ধৰণৰ চেণ্ডেল আছে, আপোনালোকে আহিব, অলপ ছাপোৰ্ট কৰিব অসমীয়া ল'ৰা। হয় ধন্যবাদ। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই জোনলৈকে এযোৰ মজা চাই চেণ্ডেল এযোৰ লৈ ল'লোঁ এইযোৰ। আৰু বৰ ধুনীয়া চেণ্ডেল জোতাবোৰ ইয়াতে পায়।
এনেকুৱা আপোনাৰ চাই লওক নতুন নতুন কোৱালিটিৰ জোতা এইবোৰ আহিছে নতুন নতুন মাৰ্কেটত আমাৰ বৰ্তাহঁতৰ দোকানত গেলামালৰ বজাৰখিনি ল'বলৈকে আহি গ'লোঁ এইকেইজন আৰু এইফালে আছে মাংস কিনিলি মাংস কিনছো কিমান বিৰাট দাম এ বাহ 700 টকা 700 টকা কিনিবই লাগিব আৰু উপায় নাই তেনেকুৱা আৰু এইফালে আছে আমাৰ বৰ্তা বৰ্তা এইফালে অসমবাসী ৰাইজক কি ক'ব বৰ্তাই শুভেচ্ছা থাকিলা ধন্যবাদ তাৰ পৰা আহি পাই গা পা ধুই ৰেডি হৈ ল'লোঁ তো এতিয়া আমাৰ ঘৰতে ৰান্ধি আছে ভাত বনাই আছে তো বলকচোন আমি মামাই মাংস কাটি আছে অলপমান চাওঁ বোলে দীপেনামাই মাংস কাটি আছে দীপেনামা হয় আৰু এইফালে সেয়া পাৰ মাংস কাটি আছে সোনকাল কৰোঁ লখিমপুৰ যাম যে অঁ আৰু লখিমপুৰতো যাব মামাহাত ভাতত মাতি আছে অঁ আৰু এয়া পাৰা আৰু মুৰ্গীটো বাৰু এতিয়া ৰান্ধিয়ে আছে আমাৰ মায়ে মাংস বনাই আছে এয়া ভাজা লাগিছে মাংস আৰু এয়া দীপেনামাই আৰু এতিয়া মই এয়া ভাজা মাংস অলপ টেষ্ট কৰিম এইফালে মামাই খাই আছে আৰু এইফালে মই আৰু এয়া পাৰা মাংস আৰু লোকেল মুৰ্গী আৰু এইফালে আইতাই খোৱা হ'লে আৰু এতিয়া মই ঋতু ভেৰিয়াহঁতৰ ঘৰলৈকে বুলি আহি আছোঁ আৰু এয়া আৰু মোৰ লগত আছে দেউতা আছে আৰু পিছফালে দুজন আছে তো আমি তিনিজনে গৈ আছোঁ এতিয়া পেহীহঁতৰ ঘৰত আহি পাই পেলাই আমি বাগানলৈকে যাই আছোঁ সেইটো ধন আছে ধন একদম গুণ্ডা হৈ আহিছে দেখোন আৰু ইয়াতে যাই আমি পুৰা বাগানখন চাম আৰু আলি আলি একদম যাই আছোঁ একদম বহুত অন্তৰলৈকে কোনো নাই তো আমি গৈ আছোঁ আৰু আমাৰ পিছফালে আৰু বহুত মানুহ আহি আছে সৌফালে আমাৰ দেউতাও বজাই আছে ব'লা আমি বাগান চাওঁ এতিয়া মই পেহীহঁতৰ বাগানলৈকে আহি গ'লোঁ আৰু এইখন আপোনালোকে বাগানখন চাব পাৰে আৰু মোৰ লগত আহিছে আৰু এটা পেহী আৰু এইফালে আছে চিকুন বা আৰু এতিয়া আমি বাগান চোৱা হৈয়ে গ'ল বৰ সুন্দৰ বাগান আছিল আৰু ইফালে অকণমান খেতি কৰিছে ধনে সেইখিনিও অলপমান দেখুৱাই দিওঁ